guys, welcome back to my channel and sorry, welcome back to my channel. So 너 그래 너 요새 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩 মই এতিয়া গৈছিলোঁ ববহঁতৰ ঘৰলৈ গাখীৰ আনিবলৈ সেয়া গাখীৰখিনি মই ফ্ৰিজত ভৰাই লওঁগৈ তো চাই থাকক আপোনালোকে ভ্লগটো শেষলৈকে Looking on my back and you are still the same I try to figure out why you can't tell the same And I know when you know all the things that made us My feelings for you don't go And I know when you know all the things that wrong us I still have to let you go Take my hand and follow me Out of you in a fantasy Something cool, just something sweet Follow you in a fantasy I'll be there, you'll be with me Out of you in a fantasy A place for me, a place to be Out of you এতিয়া মই প্ৰথমতে দাইলখিনি বনাই লম আৰু মই ইয়াতে একেলগে গোটেইখিনি নিমখ হালধি আৰু আলু দি পেলাই এনেকৈ ধুনীয়াকৈ ভাজি লম তেলতে তাৰ পিছত দাইলখিনি সিজিবলৈ মই ইয়াত জোখমতে পানী দি দিছোঁ এইফালে মই নহৰু পিয়াজ আৰু আদাখিনি এনেকৈ কুটি লৈছোঁ আৰু লগতে মই সৰু সৰু পিয়াজ 3টামান এনেকৈ গোল গোলকৈ কাটি নিম পিছত আৰু এইখিনি মাংস মই কাইলৈ বনাবলৈ থৈছোঁ আৰু এতিয়া এইখিনি বনাম সো নিমখ আৰু হালধি দিছোঁ মিট মছলা দিছোঁ তাৰ পিছত জিৰা গুড়ি তাৰ পৰা জলকীয়া গুড়ি মিট মছলা আৰু লাষ্টত মই অলপমান মিঠাতেল দি পেলাই ধুনীয়াকৈ সানি আধা ঘণ্টামানৰ কাৰণে মই মেৰিনেট কৰি এনেকৈ মাংসখিনি থৈ দিম কেৰাহী গৰম হৈ গৈছে আৰু ইয়াতে মই চেনি এচামুচ দি দিছোঁ আৰু লগতে কাটি থোৱা পিঁয়াজখিনি নহৰু আৰু আদাখিনি এনেকৈ ইয়াত দি দিছোঁ আৰু অলপ সময় এনেকৈ ভাজি থাকিম তেলতে এতিয়া মই ইয়াত মাংসখিনি দি দিম আৰু এনেকৈ আধা ঘণ্টামান ভাজি থাকিম যিহেতু মই ফ্ৰাই চিকেনহে বনাইছোঁ সেইবাবে আধা ঘণ্টা এনেকৈ ভাজি থাকিম এইফালে 15-20 মিনিটমান হোৱাৰ পিছত ইমান ধুনীয়া এটা মাংসৰ কালাৰ উঠিছে আৰু তেলটো ওলাই গৈছে মাংসৰ আৰু এতিয়া মই ইয়াতে আলুখিনি এড কৰি দিম আৰু ধুনীয়াকৈ ভাজি থাকিম অলপ সময়লৈকে আৰু মই জুইতহে বনাইছোঁ আৰু জুইত বনালে সোৱাদটো খুবেই বেছি টেষ্টি হয় সেইবাবে মই সদায় বনালে জুইতে বনাওঁ গেছত মই বনাওঁ খুব কম বনাওঁ কিন্তু জুইৰ সোৱাদটো যে বহুত ভাল লাগে
এনেকৈ পুৰি খাবৰ কাৰণে। চ' মই শলা এডালত এনেকৈ মাংসবোৰ ভৰাই ভৰাই লৈছোঁ আৰু এতিয়া মই জুইত মাংসবোৰ পুৰি লৈছোঁ। আৰু এইফালে আমাৰ পোৰা মাংস ৰেডি হৈ গ'ল ধুনীয়াকৈ। আৰু এইফালে আমাৰ দেখাজনীয়ে মাংস টেষ্ট কৰিছে, পোৰা মাংস টেষ্ট কৰিছে আৰু তাই হেনো খাই খুবেই ভাল পালে কৈছে। আৰু এইফালে আমাৰ খানা ৰেডি। চ' এয়া মাংস আৰু দাইল ভাত এনেকৈ ধুনীয়াকৈ সজাই দিছোঁ। পিছে এখন বেলেগ এখন থালি তাই খোৱা থালিখনতে এনেকৈ তাইকো সজাই দিব লাগে কাৰণে সজাই দিলোঁ। চ' তাই খাবলৈ লৈছে আৰু এনেকৈ বনালে বহুতেই টেষ্টি হয়। আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন, বহুতেই টেষ্টি হয়। ত' আজিলৈ বাই বাই।